this is day 3 at Shillong. আৰু it's raining outside. বৰষুণ দি আছে। আমাৰ গুৱাহাটীৰ পৰা ঘৰলৈ আজি ৰাতি 9:15 বাছ আছে। আৰু আজি একচুৱেলি দিনটো আমি ইয়াত ফুৰিম বুলি ভাবিছিলোঁ, কিন্তু আজি হৈছে আপোনাৰ দেৱী উটোৱা দিন, ভাষণ। তো দেৱী উটোৱাৰ কাৰণে ইয়াত যথেষ্ট ভিৰ লাগিব, প্ৰায় 12টামান বজাৰ পৰা ইয়াত আচলতে ভিৰ লাগিব। তো সেই ভিৰত আকৌ ফচিব মন নাই। আৰু শ্বিলঙৰ ভিৰটো বহুত দূৰলৈকে হয়, বহুত দেৰিলৈকে হয়। তো তাত ফচিব মন নাই, সেইকাৰণে যিমান পাৰোঁ সোনকালে আমি ইয়াৰ পৰা ওলাই দিবলৈ ট্ৰাই কৰিম। এতিয়া স্কুটিখনো আমি বেগ দিম। চ' মেঘালয়া ইজ এ ভেৰি বিউটিফুল প্লেচ। এণ্ড তিনিদিনো একচুৱেলি আমি ভালকৈ পোৱা নাই, 2 days and half। এই সময়টোত মেঘালয়খন এক্সপ্ল'ৰ কৰা সহজ নহয়, কিন্তু আমি যিমান পাৰোঁ দেখাবলৈ ট্ৰাই কৰিলোঁ। শ্বিলঙত থাকিলোঁ। শ্বিলঙত নাথাকি আমি একচুৱেলি ডাইৰেক্ট চেৰাপুঞ্জীলৈ গুচি যাব লাগিছিলে, এতিয়া অলপ ভাল হ'ল হয়। আৰু চেৰাপুঞ্জীটো বহুখিনি চাব লগা আছে, শ্বিলঙতো আছে, কিন্তু শ্বিলঙৰখিনি অকণমান কমন নিচিনা হৈ গ'ল। বহুত মানুহ ইয়াতে আহি আছে আৰু বেছিভাগে ভিডিঅ'তে হওক বা ফটোতে হওক দেখাই থাকে এই জেগাবোৰ। মেঘালয়ক নৰ্থ ইষ্টৰ স্কটলেণ্ড অফ ইণ্ডিয়া বুলিও কোৱা হয়, কাৰণ স্কটলেণ্ডৰ দৰে ধুনীয়া মেঘালয়খন। মেঘালয়ত বেছি সংখ্যক মানুহে বৰ্তমান খ্ৰীষ্টান, প্ৰায় 75% পিপল ইন মেঘালয়া এতিয়া খ্ৰীষ্টান। মেঘালয়ত এখন মেট্ৰিনিনিয়েল ছ'চাইটি আছে, তাৰ বিষয়েতো আপোনালোকে নিশ্চয় জানেই, অৰ্থাৎ মাতৃপ্ৰধান। মেঘালয়খন হৈছে মাতৃপ্ৰধান দেশ। ইয়াতে পুৰুষ মহিলাৰ মাজত যেতিয়া বিবাহ হয়, পুৰুষজনহে আচলতে মহিলাগৰাকীৰ ঘৰলৈ যায়, এনেকুৱা এটা প্ৰথা ইয়াত চলি আছে। আৰু ইয়াত এনেকুৱা হয়, যেতিয়া পুৰুষজন আৰু মহিলাগৰাকীৰ বিবাহ হয়, পুৰুষজনে মহিলাগৰাকীৰ টাইটেলটো ল'ব লগা হয়। আৰু ইয়াত আমি দেখিছোঁ বেছিভাগ দোকানতে, বেছিভাগ কামতে মহিলাসকল নিয়োগ হৈ আছে। মহিলাসকলে তাতে কাম কৰা আমি দেখিবলৈ পাওঁ। তেওঁলোক স্বনিৰ্ভৰশীল আৰু যথেষ্ট কৰ্মোদ্যমী। আৰু ট্ৰাইবৰ কথা যদি মই কওঁ, ইয়াত কি ট্ৰাইব বেছিকৈ আছে? আটাইতকৈ বেছি আছে খাচীসকল। আৰু খাচীসকলৰ পাছতে গাৰো, ৰাভা, তেনেকুৱাকৈ বেলেগ বেলেগ ধৰণৰ জাতি জনজাতিৰ লোক ইয়াতে থকা আমি দেখিবলৈ পাওঁ। তুমি তোমাৰ খৰচ আছিলে 11,000 57 টকা, হয়নে? 5,500 টকা খৰচ হৈছিলে, মানে তোমাৰ 5,500 টকা খৰচ ভাত খাবলৈ হোটেল বিচাৰি ফুৰিছোঁ। তলততো নাই, ওপৰলৈ যাব লাগিব বুলি ক'লে ষ্টেপ কেইটামান আছে। লগ পাম অন্য এটা ভিডিঅ'ত, অন্য এটা নতুন ঠাইত, অন্য এটা বেলেগ সময়। ইন চাৰ্চ অফ পিচ।